নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল দীপাংকৰ মেডিকেল টেষ্টত সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম নিউবিয়ন ফোৰ্ট টেবলেটৰ ওপৰত। ইয়াৰ ব্যৱহাৰ কেনেকৈ খাব লাগে, তাৰ ছাইড এফেক্ট আৰু সাৱধানতাখিনি কি কি। ফোৰ্টৰ ব্যৱহাৰখিনি হৈছে ইয়াক ভিটামিন B12 কম হ'লে দিয়া হয়। গাঁঠিৰ বিষ, কিছুমানৰ নাৰ্ভৰ প্ৰব্লেম হয়, নাৰ্ভবোৰ বন্ধ হৈ থাকে, তাৰ কাৰণে দিয়া হয়। উচ্চ কলেষ্ট্ৰলৰ কাৰণে দিয়া হয়। কিছুমানৰ আকৌ অকালতে চুলি পকি থাকে, চুলি সৰে, আৰু যিসকলক কিছুমানৰ মানসিক বিকাৰগ্ৰস্ত লোকক আদিত দিয়া হয়। ছাইড এফেক্টখিনি হৈছে কেতিয়াবা নিউবিয়ন ফুড কণ্টিনিউৱাছ যদি খাই থকা হয়, তেতিয়া মানুহজনে চকুৰে অলপ ধুঁৱলি কুঁৱলি দেখিব পাৰে, খজুৱতি হ'ব পাৰে, স্কিনত কেতিয়াবা ৰঙা ৰঙা ফোঁহা টাইপৰ হ'ব পাৰে, অধিক পানী খাবলৈ মন যায়, মূৰ বিষ আদি প্ৰব্লেম দেখা পোৱা যায়। এতিয়া সাৱধানতাখিনি কি? সাৱধানতা হ'ল আপুনি যদি নিউবিয়ন ফুড খাবলৈ বা নতুনকৈ ডক্টৰে লিখি দিছে, তেতিয়াহ'লে আপুনি প্ৰথমতে আপোনাৰ কিবা বেমাৰ চেমাৰ আছে নেকি আপুনি ফুল হিষ্টৰীটো দিব। কিবা লিভাৰৰ দৰৱ খাই আছে নি বা আন কিবা দৰৱ খাই আছে নি সেইটো আপুনি জনাব, কাৰণ সেই দৰৱে আপোনাৰ এই দৰৱক ইনফেকশ্যন কৰিব পাৰে। যদি মোৰ ভিডিঅ' চাই ভাল পাইছে, প্লিজ মোৰ চেনেলটো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো টিপি দিব। ধন্যবাদ।